बाक्सानि सालबारियाव हेंगुल थियेटाराव राइजोफोरनि होंगो-दोंगो थासारि। हेंगुल थियेटारनि आखुरि थय पगलामय नाटकआ गोसो बोनो हानायनि थाखाय राइजोनि होंगो-दोंगो। हेंगुल थियेटारनि मोनथाम नाटक गावनो गाव फाव खालामनाय बयजोंबो अनसायजानाय मुंदांखा महरगिरि रबि शर्माया होयो गाज्रि खौरां। उनावहाय रबि शर्माया थियेटाराव थानाय नंला। असमिया सिनेमानि जानानै खामानि मावनो गोसो रबि शर्माया। रांनि थाखाय नङा, रायजोखौ रंजाहोनो थाखायसो नाटक खालामनानै मोजां मोनो रबि शर्माया। दिनै रिलिज जानो गोनां सिनेमा राघवखौ गाहाम हामलायथि जासिदों रबि शर्माया। असमिया सिनेमा आरो थियेटारनि गोबां बाथ्रा रबि शर्मानि खुगायाव। এবাৰ ঈশ্বৰ কৰাত নাটক ভাল পাইছে মানুহে। ব্যৱসায়িক দিশৰ সফলতা প্ৰযোজক বা সহ প্ৰযোজকে পৰিকল্পকে চিন্তা কৰিব। মই পইচাটোৰ কথা বৰ বিশেষ চিন্তা নকৰোঁ। মোৰ চিন্তাটো হৈছে যে নাটককেইখন আমি যি দেখুৱাম, এই তিনিখন নাটক টিকেট কাটি মানুহ চাবলৈ আহিব, তেওঁলোকে সেই তাৰ বিনিময়ত তেওঁলোকে উচিত বা পাবলগীয়া আমোদখিনি পাইছেনে নাই, সেইটো মোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। তিনিখন নাটকৰ আমাৰ ৰিজাল্ট খুব ভাল। তিনিখন নাটক ভিন্ন ৰুচি, গতিকে তেওঁলোকে ভাল পাইছে। য'ত য'ত গৈছোঁ এতিয়ালৈকে আমি আটাই সঁহাৰি পাইছোঁ। মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেইটো। অভিলেখৰ পিনৰ পৰা চাবলৈ গ'লে 3,80,000 টকাৰ এটা অভিলেখ সৃষ্টি হ'ল এবাৰ। আমি শুনামতে, কমিটিয়ে জনোৱা মতে আমাৰ আটাইতকৈ হায়েষ্ট কালেকশ্যন ছেকেণ্ড শ্ব' শাহপুৰত পূজাৰ পেণ্ডেলত। সেইটোৱে নিজে কিছু কথা কয় যে চকুৰ প্ৰতি মানুহৰ চাহিদাটো কেনেকুৱা। চকুখন 14 বছৰ মূৰত কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত মই আকৌ কৰিবলৈ মই সুবিধা পাইছোঁ। গতিকে সেইটো মোৰ কাৰণে এটা আশীৰ্বাদ ঈশ্বৰৰ, যে ঈশ্বৰে মোক এনেকৈ ৰাখিছে যে মই আকৌ 14 বছৰ মূৰত সেই এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ মই একেখন নাটকতে কৰিবলৈ পাইছোঁ। আগৰ যিখিনি এক্টৰ্ছ মোৰ লগত কাম কৰিছিলে তেওঁলোকৰ এৰি এইবছৰ আকৌ নতুন এটা ছেট এক্টৰ্ছৰ লগত মই কাম কৰিবলৈ পাইছোঁ। সেইটো মোৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কথা। য'লৈকে যাওঁ দৰ্শক ৰাইজৰ সঁহাৰি, মৰম, তেওঁলোকে আহি এতিয়া আপোনালোকে দেখিলে চাগে যে নাটক শেষ হোৱাৰ পিছত প্ৰায় 1-1.5 ঘণ্টা সময় মই ফটো তুলিব লাগে সদায়। তো সেইটো এটা সাংঘাতিক ধৰণৰ এটা চিন যে মানুহে ভাল পাইছে নাটক, মোক ভাল পায়। সেই আশীৰ্বাদ মূৰত লৈ চলি আহি আছোঁ। এতিয়ালৈকে আমাৰ যাত্ৰা বৰ সুন্দৰ। হয়, অভিনেতা এজন কেতিয়াও সন্তুষ্ট নহয় আচলতে। আমাৰ সদায় এনেকুৱা লাগে যে অহাকালি চাগে ইয়াতকৈ আৰু অলপ ভাল কৰিব পাৰিম। গতিকে আমি সন্তুষ্ট কেতিয়াও নহওঁ, কিন্তু এইখিনি জানো যে দৰ্শকে যিটো ইচ্ছা কৰি বা যিটো আশা কৰি চাবলৈ হলত সোমায়, তেওঁলোকে হাঁহিমুখে উভতি যায়। যেতিয়া তেওঁলোকৰ পৰা বাইট লোৱা হয়, কথা সোধা হয়, তেওঁলোকে বৰ ইতিবাচকভাৱে কথাখিনি কয়, সুন্দৰভাৱে কয় যে এইখন নাটকৰ পৰা আমি অমুক শিকিলোঁ, এইখনৰ পৰা তমুক শিকিলোঁ। সেইটো ভাল লগা কথা। চৰিত্ৰৰ ক্ষেত্ৰত আমাৰ কাৰণে এক্সপেৰিমেণ্টেশ্যন এইটো এটা সদায় এটা এক্সপেৰিমেণ্ট চলি থাকে যে এইটো চৰিত্ৰ মই আৰু ভালকৈ কেনেকৈ কৰিব পাৰোঁ। এখন নাটকত এটা চৰিত্ৰ, এখন নাটকত এটা চৰিত্ৰ। 3 নম্বৰ নাটকখনত মোৰ 3টা চৰিত্ৰ। গতিকে 3টা চৰিত্ৰ তাত ভেৰিয়েশ্যন দিওঁতে আল্টিমেটলি মোৰ ওভাৰঅল 5টা চৰিত্ৰত মই অভিনয় কৰি আছোঁ। গতিকে সেইটো এটা আমাৰ কাৰণে বিৰাট ডাঙৰ চেলেঞ্জ। আৰু অভিনেতা বা অভিনয় ক্ষেত্ৰখনততো আৰু কেতিয়াও কোনো পাৰ পাব নোৱাৰে, শিকিয়ে থাকিম মৰাৰ আগদিনাখনলৈকে। গতিকে এতিয়াও এনেকুৱা লাগে যেন অহাকালি আৰু ভাল হ'ব। সেইটোৱে মনত আশা লৈ কৰি আছোঁ কাম। মই এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি সুধিলে। কাৰিকৰী দিশটো আচলতে তেতিয়া প্ৰয়োজন হয় যেতিয়া চৰিত্ৰটোৱে বা কাহিনীটোৱে সেই কথাটো বিচাৰে। আদাৰৱাইজ এনেই কাৰিকৰী দিশ দেখুৱাবলৈ গৈ এনেই চকৰি এটাৰ ওপৰত নচুৱাই দিয়াটো মই বৰ পক্ষপাতি নহয়, আগৰ পৰাই। এতিয়াও নহয়, আগলৈও নহ'ম। কিন্তু কিছুমান মানুহে এটা সময়ত মাজতে মন্তব্য কৰিছিলে যে আজিকালি মই ভ্ৰাম্যমান নাচাওঁ, কাৰণ ভ্ৰাম্যমান আজিকালি চাৰ্কাছ হ'ল। তো মই তেওঁলোকক ক'ব খুজিছোঁ যে চাৰ্কাছ হ'ল মানে চাৰ্কাছৰ চৰিত্ৰ এটাৰ ওপৰত আমি নাটক কৰিব পাৰিম নে নোৱাৰিম? যদি চাৰ্কাছৰ চৰিত্ৰ এটাৰ ওপৰত আমি নাটক কৰিবলগীয়া হয়, তেতিয়াহ'লে তেওঁক মই ৰছীৰ ওপৰেদি খোজ কাঢ়াব লাগিব, তেওঁক মই মটৰচাইকেল চলাবলৈ দিব লাগিব, তেওঁক মই চাইকেল দি ষ্টাণ্ট কৰাব লাগিব। গতিকে চৰিত্ৰটোৱে ডিমাণ্ড কৰে নকৰে সেই কথাটো চাই আচলতে এনেকুৱা এটা কমেণ্ট দিব লাগে, নহ'লে এইটো বৰ ইৰেছপনচিবল হ'ব। আৰু দ্বিতীয় কথা হৈছে কাৰিকৰী দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মই ইমানখিনি ক'ব বিচাৰোঁ যে নাটকৰ কিছুমান নিয়ম আছে। নিয়মবোৰ হৈছে এনেকুৱা ধৰণৰ যে আমি আচলতে মঞ্চ আৰু প্ৰথম শাৰীৰ দৰ্শকৰ মাজৰ এটা দূৰত্ব থাকে, নিৰ্দিষ্ট দূৰত্ব থাকিব লাগে। তেতিয়াহে দৰ্শকে আচলতে চৰিত্ৰটোক চাই থাকে। যেতিয়া সেই অভিনেতাজন বা সেই কলাকুশলী যেতিয়া আগলৈ গুচি আহি যেতিয়া সেই দূৰত্ব কমি আহে, তেতিয়াহ'লে সেই চৰিত্ৰটোক নাচাই অভিনেতাজনক বা সেই ব্যক্তিজনক চাই থাকে। গতিকে সেই যিটো যাদু, নাটকৰ যিটো যাদু, সেই দূৰত্বটো অতি প্ৰয়োজনীয় বস্তু। সেইধৰণে ডিজাইন হৈছিলে ভ্ৰাম্যমান থিয়েটাৰ বুলিয়ে নহয়, প্ৰত্যেকখন মঞ্চ য'ত আমি অভিনয় কৰোঁ, সি পেচাদাৰী হওক অপেচাদাৰী হওক। গতিকে সেইবোৰ কথা অলপ মানি চলিলে মোৰ ভাল লাগিব। কাৰণ মই যদিও কৰি আছোঁ, কৰিবলগীয়া হৈছে সময়ৰ তাগিদাত
মানুহৰ ৰুচিবোধৰ ওপৰত লক্ষ্য ৰাখি বা প্ৰযোজক পৰিচালকৰ ডিমাণ্ড অনুসাৰে মই ব্যক্তিগতভাৱে কিন্তু নাটকৰ সেই নিয়মবোৰ মানি চলিলে বেছি ভাল লাগে। আগন্তুক দিনত ৰবি শৰ্মাক ভ্ৰাম্যমানত নাপাব নেকি? মই ক'ব নোৱাৰোঁ, সেয়া মোৰ ইচ্ছা, ঈশ্বৰৰ ইচ্ছা মই নাজানো, ঈশ্বৰে বা কি ভাবি থৈছে কেতিয়াবা। কিন্তু মই এতিয়ালৈকে যিটো ইচ্ছা, মোৰ যিটো মনৰ ইচ্ছা সেইটো হৈছে যে মই 10টা বছৰ ভ্ৰাম্যমান কৰিলোঁ, এতিয়া এইটো 10 নম্বৰ বছৰ। আৰম্ভ কৰিছিলোঁ হেঙুলতে শেষ কৰিম। গতিকে 10টা বছৰত মোৰ যিখিনি কৰিবলগীয়া আছিল, যিখিনি কৰিলোঁ। এতিয়া মই যদি অলপমান ছবিৰ কামত যদি মই আগ নাবাঢ়োঁ, তেতিয়াহ'লে হ'ব কি যে মই নিজকে যিটো প্ৰিজাৰ্ভেশ্যনৰ যিটো মানে ভাবি আছিলোঁ, যেনেকৈ নিজকে মই বচাই ৰাখি আৰু কিছু বছৰ ছবি কাম কৰিব পাৰিম, সেইটো আয়ুসটো কমি আহিব। কাৰণ ভ্ৰাম্যমানত থাকিলে আপোনালোকে গম পায় যে মই যিটো নীতি নিয়মৰ মাজত চলি থাকোঁ, যে সোনকালে উঠা, সোনকালে খোৱা, যাতে শৰীৰটো ভালে থাকে, যাতে স্বাস্থ্য ভালে থাকে, যাতে ছালখন ভালে থাকে, এইবোৰ কথাৰ ওপৰত গুৰুত্ব দিয়াটো অলপমান কমি যায় থিয়েটাৰত আহিলে। গতিকে আধা ৰাতি শুওঁ, গোটেই দিনটো শুই থাকোঁ, দুপৰীয়া সাৰ পাওঁ, যেতিয়াই তেতিয়াই খাবলগীয়া হয়, যি পায় তাকে খাবলৈ। এনেকৈ হ'লে মই নিজকে বেছি দীঘলীয়া সময় কাম কৰিব নোৱাৰিম বুলি মোৰ এটা মনৰ ভাৱ। সেইকাৰণে মই ভাবিছোঁ যে মই ভ্ৰাম্যমানৰ পৰা অহা বছৰ, এইটো মোৰ শেষ বছৰ, ইয়াৰ পিছত মই ছবিৰ কামত লাগিম। অসমীয়া চিনেমা নতুনকৈ তেনেকৈ কাইলৈ ৰাঘৱ শুভমুক্তি হ'ব। যতীন বৰাক কিবা শুভেচ্ছা জনাব নেকি? নাই, ডেফিনেটলি মোৰ শুভেচ্ছা আছে যতীনলৈ সদায়। আমি কথা পাতিয়ে থাকোঁ ফোনত বাৰু, আৰু তেওঁলোক শুভেচ্ছা আছে। আৰু আজি অত বছৰে যতীন বৰাই মানুহক অসমৰ ৰাইজক আমোদ দি আহিছে। গতিকে এইবাৰ তেওঁৰ ছবিখন আহিছে। আকৌ ছবি এখন কেৱল এজন অভিনেতাৰ ছবিয়ে নহয়, তাত কেইবাজনো অভিনেত্ৰী থাকে, বহু কলা কুশলী জড়িত হৈ থাকে, বহুকেইখন ঘৰ চলি থাকে। গতিকে উদ্যোগ হিচাপে ছবি এখন চলি যোৱাটো মই বিচাৰোঁ অন্তৰৰ পৰা। ময়ো চাম ৰাঘৱখন। আৰু মোৰ তেওঁলোকলৈ মোৰ নৱনীতালৈ, যতীনলৈ মোৰ শুভেচ্ছা আছে। তেওঁলোকৰ সুন্দৰকৈ ছবিখন চাওক, দৰ্শক ৰাইজে আদৰি লওক, সেইটোৱে মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। আৰু ছবি এখন আচলতে কেৱল এখন ছবি নহয়, এটা উদ্যোগ আগুৱাই যাবলৈ হ'লে ছবিখনৰ লগত জড়িত প্ৰত্যেকজন কলা কুশলী, চিনেমা হলত কাম কৰা প্ৰত্যেকজন কৰ্মচাৰী, চিনেমা হলৰ সন্মুখৰ পাণ দোকানখন, চিনেমা হলৰ ওচৰৰ কাষত থকা ধাবাখন, আটাই যেতিয়া ব্যৱসায় কৰিব, তেতিয়াহে আচলতে উদ্যোগটো সম্পূৰ্ণৰূপে উদ্যোগ বুলি আমি ক'ব পাৰিম। তাত যেতিয়া চৰকাৰৰ সঁহাৰি থাকিব, চৰকাৰে যেতিয়া আমাক সহায় কৰি দিব, আগুৱাই দিব, যে আমাক তেওঁলোকে যে সা সুবিধাখিনি দিব, যিটোৰ কাৰণে আমি কম বাজেটত বহুত ভাল ছবি কৰিব পৰা হৈ যাওঁ, আৰু যেতিয়া আমি ভাৰতবৰ্ষৰ যিকোনো ছবি উদ্যোগৰ লগত আমি ফেৰ মাৰিব পৰা হওঁ, মই তেতিয়াহে আচলতে উদ্যোগ বুলি ক'ম। যাৰ আৰম্ভণি আচলতে মানে ছবিৰ চাহিদা মানুহৰ মাজত সদায় আছিলে। যেতিয়া ছবিৰ সোণ মইনা আছিলে, নাম বোৱাৰী আছিলে, তেতিয়া সি আমাৰ মাটিৰ, আমাৰ জাগাৰ, আমাৰ জাতিৰ কথা কৈছিলে। গতিকে সেই জাতিৰ গুণ থকা যিবোৰ ছবি, সেইবোৰ মানুহৰ অন্তৰত আজিও সোমাই পৰিছে। ৰঘুপতিয়ে হওক বা যিয়েই নহওক, সেইখিনি আচলতে মানে ছবিৰ চাহিদা মানুহৰ মাজত সদায় আছিলে। যেতিয়া ছবিৰ সোণ মইনা আছিলে, নাম বোৱাৰী আছিলে, তেতিয়া সি আমাৰ মাটিৰ, আমাৰ জাগাৰ, আমাৰ জাতিৰ কথা কৈছিলে। গতিকে সেই জাতিৰ গুণ থকা যিবোৰ ছবি, সেইবোৰ মানুহৰ অন্তৰত আজিও সোমাই পৰিছে। ৰঘুপতিয়ে হওক বা যিয়েই নহওক, সেইবিলাক ছবি ম্লান কৰিব নোৱাৰে। সেইবিলাক ছবি আজিও ৰঘুপতিতকৈ বহুত ওপৰত আছে। সেইখিনি সময়ত তেওঁলোকৰ ব্যৱসায়িক সফলতাও বহুত আছিলে, সেই সময় পইচাৰ ভেলুৱেশ্যনটো যদি আমি চাওঁ। কিন্তু কথা হৈছে, উদ্যোগটো আগুৱাই লৈ যাবলৈ হ'লে এতিয়াতো আমাক পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব। কাৰণ আজি 1-1.5 বছৰীয়া পোৱালিও হলত বহি ছবি চাই তেওঁলোকেও ৰঘুপতিৰ গান গায়। গতিকে আমি ইমানখিনি দায়িত্বশীল হ'ব লাগিব যে আমি আমাৰ ভাষাৰ সংৰক্ষণৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আমাৰ জাতিটোৰ কথা ক'বলৈ গাথা ব্যথা সকলোবোৰ কথা কৈ যদি আমাৰ ছবি নিৰ্মাণ হয়, যদি মানুহে নিজকে কানেক্ট কৰিব পাৰে ছবিৰ লগত, ছবি উদ্যোগ আৰু আগলৈ আৰু ভাল হৈ গৈ থাকিব। নতুন পৰিকল্পনা ছবিয়ে কৰিম, ছবিৰ পৰিকল্পনা আছে ঢেৰ। এতিয়া মই ৰঘুপতিৰ পাছত আৰু কি কৰিম, সেইটো বৰ গুৰুত্বপূৰ্ণভাৱে মই চিন্তা কৰিবলগীয়া এটা বিষয়। কাৰণ ইমান মানুহে ভাল পালে ৰঘুপতিখন, এতিয়া সেই মানুহৰ ভাল পোৱাখিনিতকৈ যদি ওপৰত চিন্তা কৰিব নোৱাৰোঁ, অলপ মনটো বেয়া লাগিব। মই জানো ৰঘুপতিৰ ৰেকৰ্ডটো ব্ৰেক কৰা অলপ টান আছে মোৰ নিজৰ কাৰণেও, তথাপি মই চেষ্টা কৰি যাম। সেইটোৱে মোৰ কাম এজন শিল্পী হিচাপে।